ভূমাফিয়াৰ তাণ্ডৱত অতিষ্ঠ ৰাইজ। চৰকাৰী বিল খননত হস্তক্ষেপ আৰক্ষীৰ। মৈৰাবাৰীত পোহৰতে ৰাখিছে অবৈধ ভূমি খননৰ এক বৃহৎ চক্ৰ। জানিব পৰা মতে মৈৰাবাৰীৰ গৰুখুটি এলেকাত চলিছিল অবৈধ ভূমি খনন। চৰকাৰী বিল খননেৰে আইনুল হক নামৰ ভূমাফিয়াই সংগ্ৰহ কৰি ৰাখিছিল মোটা অংকৰ ধন। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষী অহাৰ উমান পাই বৃহৎ ভূমাফিয়া চক্ৰটোৱে পলায়ন কৰা বুলি জানিব পৰা যায়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। কাটি আছে যে আমিতো একো নাজানো, জানাৰ পিছত এতিয়া গৈ আছোঁ, সিহঁতে চৰকাৰী মাটিৰ ফালে আছে, সিহঁতে মাটি কাটি আছে, সিহঁতে বাপকৰ সম্পত্তি কাটি আছে, মইতো নাজানো। এতিয়া সিহঁতে কৈ আছে কটা মাটি, সিহঁতে কৈ আছে ৰিজাৰ্ভ মাটি, আমাৰ জানা মতে সিহঁতে ৰিজাৰ্ভ মাটি আছে। কাৰ নীতিটো কাটি আছে, কাৰ নীতিটো? এতিয়া আইনুলে কাটি আছে। আইনুল কি হয়? এইটো আইনুলে বাপকৰ সম্পত্তি বোলে, মেজি মাটি বোলে আইনুলে কৈ আছে। ইফালে জহিলে কৈ আছে জহিলে ৰিজাৰ্ভ মাটি আছে, আমি এইখিনি জানো। এইখিনি চৰকাৰী মাটি, ইয়াতো চৰকাৰী মাটি আছে, ৰাস্তাৰ পৰা ইফালে আছেনে নাই চৰকাৰী মাটি? ইফালে চৰকাৰে মেডিলৰ পৰা কিমান পাব এইটো আপোনালোকে জানেই, কেই কিলোমিটাৰ পাব চৰকাৰে, কিন্তু আমি নাজানো, চৰকাৰ ক'ব পাৰিব, মইতো ক'ব নোৱাৰিম কেই কিলোমিটাৰ পা মেডিলৰ পৰা। হয় ঘৰ হয়, এইটো চৰকাৰী মাটি আজি চৰকাৰী, এইখিনি এতিয়া এইটো কি চৰকাৰী মাটি? এতিয়া কি চৰকাৰী মাটি কোনে কাটি আছে? আপোনাৰ মাটি কাটিছে নেকি? আপোনাৰ ৰাস্তা দেখাব, আপোনাৰ ৰাস্তা কাটিছে?